নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক আমাৰ চেনেললৈ মই সুমন আৰু মই বিজয় আৰু আজি আমি লৈ আছো আৰু এটা নতুন চ্যালেঞ্জ আৰু আজি আমাৰ চ্যালেঞ্জটো আছে আপোনালোকে দেখিছে যে 2 প্লেট পকৰি আছে 1 প্লেট সুমনৰ আৰু 1 প্লেট মোৰ আৰু আজি পকৰি হৈছে কি পকৰি আলুৰ পকৰি সো বলক আজি চ্যালেঞ্জটো আৰম্ভ কৰো আৰু লগত এটা পানিশমেন্ট আছে যিয়ে হাৰে এইডাল বাহন ষ্টিকাৰে মোৰ সদুলাল আছে সুমনৰ সদুলাল আছে আৰু এই মূৰত ধৰি পেলাই গুৰি ধৰিব নালাগে আৰু আজি পানিশমেন্ট মই ভিজুৱেল দিবলৈ চেষ্টা কৰিম কাৰণ মোৰ মোবাইলটো নাপালো আৰু কি খালো মই আগৰ চ্যালেঞ্জ কিবা খাইছিলে মোলা খাইছিল আৰু আজি পানিশমেন্ট দিবলৈ চেষ্টা কৰিম দেৰি নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ সো 3 2 1 let's go মই তো হাত দাঙিলো আৰু খাবলৈ নোৱাৰো পুৰা ভৰ্তি হৈ গ'ল পেট নোৱাৰো খাবলৈ আৰু
সুমনে খাইটো শেষ কৰি দিলে আৰু মোৰটো দেখিলে আপোনালোকে নোৱাৰিলো খাবলৈ চ' বলক এতিয়া আৰু নেকি পানিছমেণ্ট মই খাওঁ ৰ'ব আজি পানিছমেণ্ট আছে জানো আৰু আজি আমাৰ পানিছমেণ্টটো লৈ আহিলোঁ মই দুয়োজনৰ কাৰণে ইয়াৰ আছে 1 চামুচ চাহপাত 1 কাপ গৰম পানী পুৰা গৰম আৰু আছে আদা 2 পিচ আৰু দিব আৰু ইয়াত কৈছোন তুমি মোক যদি চাহ একাপ ভালকৈ বনাই খোৱালাহেঁতেন বহুত ভাল লাগিলেহেঁতেন এইটো মজা বেলেগ ন শুকান চাহপাত খুন্দি খাব লাগিব গোটেইটা মিলাই পিনে খাই দিওঁ পানীত চাহপাত আগতে খাওঁ আৰু চাহপাত আগতে খাই দিব তাৰপিছত পানী তাৰপিছত নিমখটো অৱশ্যে আদাৰ লগত খাব পাৰিব নিমখৰ লগত বা আদাৰ লগত বা নিমখ অকণমান খাবলৈ পাইছোঁ ভাল হৈছে কিন্তু শুকান চাহপাত কেনেকৈ খাম মই এনেকৈ খাবছোঁ পাইছোঁ খাবা এনেকুৱা পানিছমেণ্ট মই তোমাক কিন্তু এনেকুৱা পানিছমেণ্টটো দিয়া নাই আদা চাহপাত চাহ পানী বনাই দিম ঠিক আছে খাই যোৱা ফাৰ্ষ্ট কি খাব লাগিব পানীখিনি ফাৰ্ষ্ট চাহপাত তাৰপৰা আদা 2 পিচ খাব পাৰিবনে আদাও দিছে 2 পিচ ঠিক আছে দিয়া পিচ মই খাই দিম বাৰু তোমাৰ পানিছমেণ্টটো অলপ শ্বেয়াৰ কৰিছোঁ হেল্ল' পিচ মই অলপ পানী খাইটো যাতে গোটেইখিনি মিক্স হৈ পিনে আজি পেটত মোৰ ধুনীয়া চাহ একাপ বনে আৰু পেটত থকা যিবিলাক জন্তু আছে পেটত সেই জন্তুখিনি ধুনীয়াকৈ একাপ চাহ খাব আৰু আশা কৰোঁ আজি আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু পকৰীটো বনাই খাই দিব আলু পকৰীটো ভাল লাগিলে খাই পিনে আলু পকৰী আৰু নাজানে যদি ইউটিউবত চাই ল'ব চাৰ্চ কৰি পিনে ভাল লাগিলে খাই পিনে সেইকাৰণে কৈছোঁ চ' আজিলৈ মানে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ